নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু আপোনালোকে সকলোৱে গম পাইছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ 12চৰীয়া ভাওনা প্ৰতি 5 বছৰ মূৰে মূৰে হয় আমিও চাব গৈছিলোঁ কিন্তু কিছু অসুবিধাৰ কাৰণে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱা নাই ভাবিলোঁ আজি শ্বেয়াৰ কৰোঁ বুলিকে ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ জামুগুৰিৰ দিশে আৰু আহি আমি মেইন ৰাস্তাত উঠিলোঁ এতিয়া আৰু গৈ আছোঁ আৰু আহি পাই গ'লোঁ জীয়াভৰলি আৰু এই ৰাস্তাই 12চৰীয়া ভাওনাৰ বাবে আদৰণি জনাইছে সকলোকে আৰু ৰাস্তাত ভিৰ চাওকচোন কিমান গাড়ী মটৰ ইয়াৰ পৰাই গাড়ী মটৰ ৰাখা আৰম্ভ আৰু আমি আহি পাই গ'লোঁ এতিয়া আপোনালোকক সকলোকে দেখাই যাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইয়া মূল মণ্ডপৰ আৰু য'ত নেকি একেলগতে ভাওনা হ'ব 21খন ভাওনা আমি তাৰ মণ্ডপৰ মূল ভিতৰলৈ সোমাই আহিছোঁ এয়া য'ত নেকি ভাওনা হ'ব ৰাতি দেখাই দিছোঁ ৰাতি ভাওনাৰ কাৰণে ৰথ ৰেডি কৰি ৰাখিছে নাম লৈ আছে আমি এতিয়া অলপ দোকান পোহাৰবিলাক চাবলৈকে আহিছোঁ দা কটাৰীবোৰৰ দোকানবোৰ দেখিলে মোৰ সৰু সৰু কটাৰীবোৰ ল'বলৈ খুব মন যায় তাৰে এখন ইয়াতো পালোঁ লৈ ল'লোঁ আৰু এই চুচকিটো কিয় নাজানো মোৰ ল'ৰাই বহুত ফেভৰেট হৈ গৈছে য'তে যায় সেই চুচকি খাবই আৰু এইখন হৈছে পাকঘৰ এখন ৰেষ্টুৰেণ্টে পিঠা পনা পায় কিন্তু বহুত ভিৰ আৰু বহু ভিৰৰ মাজত প্ৰদৰ্শনী চাবলৈ টিকেট কাটি ল'লোঁ আৰু প্ৰদৰ্শনীলৈ চাওকচোন মানুহ কিমান ভিৰ এইখন হৈছে কন্যাকা বহুমুখী পাম আপোনালোকে যিসকলে ভিডিঅ'টো চাইছে আগৰ গম পাইছে ইয়াত সোমোৱা গেট আৰু এই সোমাই পোৱা এয়া নামঘৰটো এইটো এই গৰুৰ পাম আৰু এইটো হ'ল এইখন ৰেষ্টুৰেণ্ট এখন কইনাকাত নতুনকৈ বনোৱা ৰেষ্টুৰেণ্টখনৰ আৰু এয়া আমাৰ বিহুৰ মুকলি বিহু আৰু এখন হৈছে চক্ৰ বিহু বনাইছে সহজতে ইয়াৰ পৰা ওলাব নোৱাৰে নুসুমাও মই সেইকাৰণে খেঁচা বিহু কৃষ্ণই নাক দৰ্পণ কৰা
এইবোৰ সকলোবোৰ প্ৰদৰ্শনীৰ বাবে ৰাখি থৈছে। এইটো চাওকচোন ইমান ধুনীয়াকৈ বনাইছে। আহোম পৰম্পৰা ড্ৰেছ। বহুত দোকান আছে, সকলোবোৰ দেখুওৱা সম্ভৱ নহয় আৰু সময়ো কম। ঘৰলৈ আহিব লাগিব, যিমান পাৰোঁ দেখাইছোঁ আৰু। বস্তু আছে, পেঁপা, গগনা, পুতুলি সকলোবোৰ আছে। চাওকচোন ভাল লাগিছে টকা আৰু গগনাবোৰ যে দেখি একে নৰম লাগিছে। আৰু এইবোৰ হৈছে মাজুলী মুখাশিল্প আৰু সকলোবোৰ মাজুলীৰে ৰাইজে বনোৱা হয়। ইয়াতে মাজুলীৰে ৰাইজ আছে, সকলোবোৰ মই তেওঁলোকক সুধিছিলোঁ। আৰু এয়া হৈছে গৰু থাপনা, কোনো মাজুলীৰ পৰাই আনিছে নেকি। ইমান ধুনীয়াকৈ বনাইছে, এইবোৰ সকলোবোৰ এই কুহিলাৰ দি পিনে বনাইছে। ইমান ধুনীয়াকৈ বনাইছে চাওক, এনেকৈ গৰু খেতি। ঢেঁকীটোৰ ওচৰলৈ আকৌ আহিলোঁ, কাৰণ ঢেঁকী এটা লৈ ল'লোঁ। বিৰাট ভাল লাগিলে মোৰ। আৰু আমি প্ৰদৰ্শনীৰ পৰা ওলাই দিলোঁ এতিয়া। ইয়াতে বহুতো পুলিচ প্ৰশাসন আছে, কাৰণ এতিয়া আমাৰ সকলোৰে মৰমৰ মামা মানে মুখ্যমন্ত্ৰী মহোদয় আহিব। সেইটোৱে সৌভাগ্যক্ৰমে ময়ো তেওঁ এইবাৰ ফাৰ্ষ্ট টাইম ওচৰৰ পৰা চাবলৈ পাম। আৰু ইয়াতে সেয়া দেখিব পাইছে মুখ্যমন্ত্ৰী মহোদয়।
আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদিহে ভিডিঅ' চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কোনো এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম আজিলৈ আহিছোঁ বাই